আমাৰ এই পৃথিৱীত যদি সকলোতকৈ জ্ঞানী মানুহ আছে তেতিয়াহ'লে ইহুদীসকল, ইজৰাইলৰ যিসকল বাসিন্দা। ইজৰাইলে তেওঁলোকৰ ধৰ্ম বেলেগ মানুহক ল'বই নিদিয়ে। যিকেইজন ইহুদী আছে পুৰা দুনিয়াখনত প্ৰায় 1.5 কোটিমান ইহুদী আছে, আমাৰ অসমতেই 3 কোটি মানুহ। আৰু সেই 1.5 কোটি ইহুদী যি ইহুদীয়েই, আৰু পৃথিৱীৰ যিকোনো ঠাইতে ইহুদীয়ে বাস নকৰক কিয় ইজৰাইলৰ নাগৰিকত্ব তেওঁলোকে পাবই। ইজৰাইল এখন এনেকুৱা দেশ, পৃথিৱীৰ কাকোৱে তেওঁলোকে ভয় নকৰে। তেওঁলোকৰ মেণ্টেল শক্তিটো ইমান বেছি, মানে কোনেও তেওঁলোকৰ লগত টক্কৰ ল'ব নোৱাৰে। তেওঁলোকৰ যিটো ইণ্টেলিজেণ্ট ব্যুৰো আছে, আমাৰ মোছাদ বুলি কয়, যিদৰে ইণ্ডিয়াৰ আছে, তেনেদৰে মোছাদ বুলি কয়। সেই মোছাদৰ হাতত কোনো সাৰি যাব নোৱাৰে। এবাৰ ইৰাকে ইজৰাইলক পৰমাণু আক্ৰমণ কৰিম বুলি এটা ভয় দেখুৱাইছিল, আৰু তেওঁলোকে পৰমাণু অস্ত্ৰ বনাই থকা বুলি এটা খবৰ দিছিলে। আৰু তেওঁলোক ইজৰাইলৰ মোছাদ গৈ সেই পৰমাণু ৱেপন যিয়ে বনাইছিলে তেওঁলোককে গৈ মাৰি থৈ আহিলে। চাওক ইজৰাইলৰ কিমান শক্তি। কোনো এখন দেশেই ইজৰাইলৰ লগত টক্কৰ ল'ব নোৱাৰে। আমাৰ ভাৰতেতো ইজৰাইলৰ পৰা অস্ত্ৰ কিনে, গতিকে ভাৰতটো ইজৰাইলৰ লগত যে টক্কৰ ল'ব তাৰ কোনো কথাই নাই। অলৰেডি পেলেষ্টাইনখন ইজৰাইলে দখল কৰি ল'লে, আৰু হয়তো 10-20 বছৰৰ ভিতৰত গোটেই পেলেষ্টাইন যে নামৰ এখন দেশ আছে পৃথিৱীত তাৰ চিন-চাপেই নোহোৱা হৈ যাব, সম্পূৰ্ণ ইজৰাইলেই হৈ পৰিব। ইজৰাইলৰ ব্যক্তি যিসকলৰ ইহুদীৰ তেজ আছে তেওঁলোকে এই পৃথিৱীত ইহুদী। অন্য ধৰ্মৰ মানুহে যদি ইহুদী ধৰ্মটো আপোনাই ল'ব বিচাৰে বা নিজৰ কৰি ল'ব বিচাৰে, তেতিয়াহ'লে ইহুদী ধৰ্মক কেতিয়াও ইহুদীসকলে নিজৰ কৰি ল'বলৈ কেতিয়াও নিদিয়ে। যি 1.5 কোটি মানুহ আছে পৃথিৱীত, তেওঁ 1.5 কোটিয়ে যথেষ্ট পৃথিৱীখনৰ কাৰণে। আইনষ্টাইন কোন আছিলে? ইহুদী আছিলে। এবাৰ হিটলাৰে কি কৰিছিলে, প্ৰায় 60 লাখ ইহুদীক একেলগে হত্যা কৰিছিলে। কেনেকৈ হত্যা কৰিছিলে? এটা হলৰ ভিতৰত সোমাই লৈছিলে, আৰু তাত হলটো বন্ধ কৰি লৈ বিষাক্ত গেছ এৰি দিছিলে, আৰু সেই গেছত 60 লাখ ইহুদীক একেলগে হিটলাৰে হত্যা কৰিছিলে। কিন্তু তাৰ পিছতো আজি 1.5 কোটি যি ইহুদী আমাৰ পৃথিৱীত বাচি আছে, সেই 1.5 কোটি ইহুদীৰ প্ৰায় 96-97 লাখ ইহুদী ইজৰাইলত বাস কৰে, আৰু বাকীখিনি আমেৰিকা বা অন্য দেশসমূহৰ পৃথিৱীত বাস কৰে। কিন্তু তেওঁলোকেও য'তেই বাস নকৰক কিয় পৃথিৱীৰ, ইজৰাইলৰ নাগৰিকত্ব পাবই তেওঁলোকে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মোৰ এই ডিজিটেল ডায়েৰী ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো লাইক কৰিব, আৰু যদি কিবা ইনফৰ্মেটিভ আপোনালোকৰ মন হৈছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব। ধন্যবাদ।